নায়েই 7টা বাজিছেহে দিনটো ইমান কাম কৰিবলৈ আছে ইমান কষ্ট কৰিবলৈ আছে আৰু অকণ শুই লোৱা মিঠু ইমান দেৰিকে শুই আছ যে অফিচ নাযাওঁ নেকি আজি উঠিছো চাৰে 8টা বাজিছেহে অফিচ 9:30 পৰাহে আছে এই অলপ মোবাইলটো উলিয়াই টিপি লোৱা ছাটিং টাটিং কৰি লোৱা 9:15 গ'লেও হ'ব ন বাবা তোৰ ফোনটো বাজি আছে হেল্ল' ছাৰ গুড মৰ্নিং 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 কি হ'ল তোমাৰ কি হ'ল এতিয়ালৈকে যে তুমি ডিউটিত অহা নাই নহয় তোমাৰ ডিউটি কৰিবলৈ মন আছেনে নাই টাইম টেবুল তুমি জানানে নাই 10টা বজাৰ পৰা তোমাৰ ডিউটি টাইম তুমি এতিয়ালৈকে মানুহটো ইয়াত প্ৰেজেণ্ট নাই 2-3জন আহি কাষ্টমাৰ শুনা মোৰ কথা শুনা 2-3জন কাষ্টমাৰ আহি ইয়াত বহি আছে কমপ্লেইন দিছে যে আপোনালোকৰ এমপ্লয় ক'ত মই লাজ পোৱা নাই নেকি তোমাৰ কাম কৰিবলৈ আচলতে মনেই নাই মানে হ'ব দিয়া নালাগে তুমি কাইলৈ পৰা আহিবই নালাগে তোমাৰ এডুকেশ্যন মেজাৰ তোমাৰ ডেস্কত থাকিব থেংক ইউ ফৰ অল চাৰ্ভিচ থেংক ইউ কি হ'ব মোৰ এতিয়া চাকৰিটো নাথাকিলে গাড়ী নিয়ামাই ভণ্টি পঢ়াৰ খৰচ কেনেকৈ উলিয়াম কি কৰোঁ কি হ'ব মোৰ এতিয়া কি কৰোঁ কেনেকৈ চলোঁ কি কৰোঁগে মা চাহ বনোৱা ভাগ্য ভাল দেই সপোন আছিল আজিৰ পৰা কোনো কামত এলাহ নকৰোঁ Hello guys, hope you like this video. হ'ব অসমীয়াতে কচোন হেই ভিডিঅ' চাই ভাল পালে চাগে হেৰি লাইক কৰিলে নাপায় হ'ব আমি থাকি যাম নে কিন্তু যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে ভিডিঅ' লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু হেৰি টিকটকত ফ'ল' কৰিব ইয়াক টিকটকত ফ'ল' কৰিব নমস্কাৰ